হেল্ল' এভৰিৱান, আপোনালোক সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাইছিলে আমি টাৰলাংচোলৈ বুলি আহি আছিলোঁ। আৰু আজি এইখিনিৰ পৰাই টাৰলাংচোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু এয়া আহি আমি টাৰলাংচোৰ সন্মুখৰ গেটখন পালোহি। আৰু এয়া দেখিবলৈ পাইছেনে, কিমান ধুনীয়া দেখিছেনে, ক্লক টাৱাৰ এটা কাৰ্বি থিমতে বনাই থোৱা হৈছে। আৰু এইফালে এইখন হৈছে টাৰলাংচোলৈ সোমোৱা গেটখন। গতিকে বলক ভিতৰলৈ সোমাই যাওঁ। এইকণ জেগাতে মানে ইয়াৰ ভিতৰতেই কাৰ্বি য়ুথ ফেষ্টিভেল হয় প্ৰতি বছৰে জানুৱাৰী মাহত। এতিয়া পিছে একো তেনেকুৱা ফেষ্টিভেল বা অকেজন নাই, আমি খালি ঠাইখন চাবৰ কাৰণে সোমালোঁ। ইউনিভাৰ্চিটি এখনৰ ভিতৰলৈ সোমাই গ'লে যেনেকুৱা আমাৰ অনুভৱ হ'ব, খুব এটা বিশাল এৰিয়া। আৰু কোনফালে যাম কোনফালে নাযাম গোটেইফালে ৰাস্তা। সেইকাৰণে আমাৰ লগত আজি সুপ্ৰিয়াক লৈ আহিছোঁ। তাই আমাক বতাই দিছে এইফালে যাব লাগে সেইফালে যাব লাগে। আৰু বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈও নাপাহৰিব। তেনেহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1, 2, 3, 4. এইবিলাক ফেষ্টিভেল হ'লে ইয়াত চব কিবা শ্বপবিলাক বহে। এনেকৈ মিউজিয়ামৰ ভিতৰৰ পৰা আপোনালোকক মই নেক্সট ভিডিঅ'ত লগ পাম। আৰু ইয়াৰ ওপৰত উঠি গোটেই ভিউটো আপোনালোকক দেখুৱাম। আজি কেৱল মাত্ৰ টাৰলাংচোখনত কি কিনো আছে সেইখিনি দেখুৱাইছোঁ এই ভিডিঅ'টোত। ফেষ্টিভেলত আহিব লাগে ইমান ৰাতি গোটেই লাইট জ্বলাই। ইয়াতে ঘৰ ফেষ্টিভেল হ'লে এটা মানে কমিউনিটি আহে, কিবা চব আহে, এটা ঘৰ সিহঁতক এইটো শিৱসাগৰৰ পৰা মানুহ আহে। এইটো 50 বছৰ এইটো ষ্ট'ন। বন্ধু বান্ধৱীসকল, ইয়াৰ পিছৰ ভিডিঅ'টোত মই আপোনালোকক নৰ্থিংপি মিউজিয়ামৰ ভিতৰ ভাগ দেখুৱাম, যিহেতু ইতিমধ্যে জনাইছোৱেই। আৰু ইমানলৈকে যে আপোনালোকে ভিডিঅ'টো চাইছে তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আজিলৈ তেন্তে বিদায় লৈছোঁ। শুভৰাত্ৰি।